বিচাৰিছোঁ কিন্তু এতিয়াও ৰহস্যজনকভাৱে মুকলি আকাশৰ তলতেই আছে এতিয়াও তদন্তৰ আঁতৰলৈ আনিব পৰা নাই সেইসকল লোকক যিসকলে জুবিন গাৰ্গৰ এনে ঘটনাৰ সৈতে দায়ী বুলি আমি অনুভৱ কৰিছোঁ বিভিন্ন সময়ত সেইখিনি কথা বতৰা স্পষ্ট হৈ পৰিছে ND24 আমি প্ৰত্যেক মুহূৰ্তৰ খবৰ জনাই গৈছোঁ শেহতীয়াকৈ কিছু খবৰ আপোনালোকক জনাব বিচাৰিছোঁ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কিছু কথা যে জুবিন গাৰ্গ সন্দৰ্ভত সদৌ অসম উকিল সন্থাই লোৱা এটা সিদ্ধান্তৰ বিষয়ে আমাৰ হাতত খবৰ আহি পৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ গোচৰ নলয় উকিল সন্থাই সামাজিক দায়বদ্ধতাৰ কথা চিন্তা কৰি এই সিদ্ধান্ত উকিল সন্থাৰ আকৌ এবাৰ উল্লেখ কৰিছোঁ উকিল সন্থাক লৈও সামাজিক মাধ্যমত আমি দেখিছিলোঁ অসমৰ ৰাইজে সেইটো খুব কাটৰ আহ্বান জনাইছিল যে আপোনালোক কোনো এগৰাকী উকিলে অন্তত এই ঘটনাটোৰ সৈতে জড়িত নহব বা তেওঁলোকক সহায় নকৰিব যিসকল অভিযুক্ত গতিকে এই ক্ষেত্ৰত জুবিন গাৰ্গ সন্দৰ্ভত সদৌ অসম উকিল সন্থাই এটা গুৰুত্বপূৰ্ণ এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ পক্ষত থাকি ৰাইজৰ পক্ষত থাকি আৰু অসমীয়া হিচাপে সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ কোনো ব্যক্তিৰে কোনো ধৰণৰ গোচৰ নলয় উকিল সন্থাই সামাজিক দায়বদ্ধতাৰ কথা চিন্তা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে উকিল সন্থাই এগৰাকী অসমীয়া হিচাপে সামাজিক দায়বদ্ধতাৰ কথা চিন্তা কৰি উকিল সন্থাই এনে সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ক্ষেত্ৰত জড়িত হৈ থকা কোনো ব্যক্তিৰে উকিল সন্থাই গোচৰ নলয়